আজি মই বনাইছোঁ চিকেন পকৰা। আহকচোন চাওঁ কিদৰে বনালোঁ। ইয়াত মই মাংস অলপ লৈ লৈছোঁ আৰু তাত অলপ সয়া চচ দি দিছোঁ। তাৰপিছত ইয়াত আদা নহৰুৰ পেষ্ট অলপ দি দিছোঁ। এতিয়া তাত মই টমেটো চচ অলপ দি দিছোঁ। তাৰপিছত তাত অলপ জালুকৰ গুড়ি দি দিলোঁ আৰু লগতে ৰঙা জলকীয়া গুড়ি অলপ দি দিলোঁ আৰু অলপ নিমখ দি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে মিহলাম যাতে মছলাখিনি গোটেই মাংসতে ভালদৰে লাগি যায়। এনেদৰে মোৰ মিহলোৱা হৈ গ'ল। এতিয়া ঢাকনিৰে কিছু সময়ৰ বাবে ঢাকি থৈ দিম। এতিয়া প্লেট এখনত মই 2 চামুচ কৰ্ণফ্ল'ৰ লৈ লৈছোঁ আৰু লগতে 2 চামুচ ময়দা লৈ লৈছোঁ। এতিয়া তাত মই অলপ ৰঙা জলকীয়াৰ গুড়ি লৈ ল'লোঁ আৰু এইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া এটা বাতিত অলপমান পানী লৈ ল'লোঁ। এতিয়া সেই 10 মিনিট পিছত ঢাকি থোৱা মাংসখিনি মই এটা এটাকৈ সেই ময়দা আৰু কৰ্ণফ্ল'ৰৰ সেই গুড়িখিনিত ভালদৰে এনেদৰে লগাই ল'ম। এনেদৰে লগোৱাৰ পিছত পানীত অলপমান সময় থৈ দিম। আকৌ উঠাই পেলাই আকৌ সেই ময়দাৰ গুড়িখিনি এনেদৰে লগাই ল'ম। এনেদৰে মই এটা এটাকৈ গোটেইখিনিতে লগাই ল'লোঁ। এতিয়া মই কেৰাহী এখন বহাই লৈছোঁ আৰু তাত ৰিফাইন তেল অলপ দি দিছোঁ আৰু তাত এটা এটাকৈ মাংসখিনি দি দিম। মাংসখিনি দিয়া হৈ গ'ল। এতিয়া আমি গেছৰ ফ্লেমটো ল' কৰি 10 মিনিটৰ বাবে ভাজি ল'ম। এনেদৰে ৰঙচুৱা কৰি ভাজি ল'লোঁ আৰু আমাৰ চিকেন পকৰা ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু আহিবলগীয়া নতুন ৰেচিপি পাবলৈ সুমিত্ৰা উইথ চুম্পি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।